নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল টেকনিকেল অসমীয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হ'ল আপুনি যদি কিছুমান অসমীয়া ৱৰ্ডৰ যদি ইংলিছ মিনিংটো নাজানে আৰু ইংলিছ ৱৰ্ডৰ যদি অসমীয়া মিনিংটো নাজানে তেনেহ'লে এই এপটোৰ যোগেদি আপুনি জানিব পাৰিব। এপটো আপুনি প্লে ষ্ট'ৰত পাব, প্লে ষ্ট'ৰত গৈ আপুনি এপটো ডাউনলোড কৰিব। এই এপটো আছামিজ ডিক্সনেৰী, এই এপটো মই ডাউনলোড দি থৈ দিছোঁ। আপুনি ডাউনলোড দি ল'ব, ডাউনলোড দি পেলাই আপুনি অ'পেন কৰিব। ইয়াত দেখিছে আপুনি আছামিজ টু ইংলিছ, ইংলিছ টু আছামিজ। আপুনি ধৰি লওক আছামিজ কিবা এটা শব্দ এটা মাৰি দিলে, টাইপ ইন আছামিজ। ধৰি লওক আপুনি কি বুলিয়ে মাৰি দিলে, এতিয়া দেখিছে কি বুলি মৰাৰ লগে লগে ইয়াত হোৱাট বুলি আহিছে আৰু কি কাৰণত, হোৱাই, দেখিছে গোটেই মিনিংখিনি আহি যায়। আৰু এনেদৰে আপুনি এতিয়া ইংলিছত টাইপ কৰিব পাৰে, ইংলিছ টু আছামিজ। ধৰি লওক তেনেকৈ হোৱাট বুলি মাৰিলোঁ, এয়া কি বুলি আহিলে, হু বুলি মাৰিলোঁ, কোন, এয়া দেখিছে কাই জি, হোৱাই, কিয়। এনেদৰে আপুনি অসমীয়া শব্দৰ ইংলিছ মিনিংটো আপুনি চাব পাৰিব আৰু ইংলিছ ৱৰ্ডৰ এনেকৈ অসমীয়া শব্দটো কি হ'ব, মিনিংটো কি হ'ব, আপুনি এনেদৰে চাব পাৰিব। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।